প্ৰকৃতিয়ে পৃথিৱীক সুন্দৰ বনায় আৰু পৃথিৱীৰ ক্ষতিও কৰে। বন্ধুসকল, পৃথিৱীৰ নজনা এনেকুৱা কিছুমান ৰহস্য আছে যাৰ সত্যতা আজিও আমাৰ আগত অহা নাই। কিন্তু প্ৰকৃতিৰ কিছুমান অদ্ভুত উৎপত্তি আমাৰ আগত আহি গ'ল। প্ৰকৃতিৰ এই অদ্ভুত নাজাৰা দেখি আপোনাৰ বিশ্বাস নহ'ব যে এইখন পৃথিৱীৰে ঠাই। আজি মই আপোনালোকক পৃথিৱীত থকা এনেকুৱা কিছুমান ঠাইৰ বিষয়ে ক'ম যাক দেখি আপুনি আচৰিত হৈ যাব। নাম্বাৰ 3, এণ্টিলোপ কেনিয়ন। বন্ধুসকল, যেনেকৈ দেখি আছে ই বহুত সুন্দৰ হয়। যেতিয়া সূৰ্যৰ ৰশ্মি ইয়াৰ ভিতৰত পৰে তেতিয়া ইয়াক আৰু বেছি ধুনীয়া দেখি। ইয়াক গোটেই চান্দুৰী শিলেৰে বনোৱা হৈছে। ই আমেৰিকাৰ এৰিজনা ঘাটিত অৱস্থিত। ইয়াত যোৱাৰ পিছত এনেকুৱা লাগে যে আপুনি প্ৰাকৃতিক ছবিৰ ভিতৰত সোমাই গৈছে। ইয়াৰ ৰঙে মানুহক আকৰ্ষিত কৰি তোলে। নাম্বাৰ 2, স্কাফটাফেল আইচলেণ্ড। দুনিয়াৰ সকলোতকৈ অনিৰ্ভৰযোগ্য ঠাইৰ ভিতৰত এখন হয়। এই স্কাফটাফেল আইচলেণ্ডত অৱস্থিত এই স্কাফটাফেল বহুত ৰহস্যময় আৰু আচৰিত কৰা ঠাইৰ ভিতৰত এখন হয়। যে যিটো গুহা আপোনালোকে দেখি আছে ই বহুত ঠাণ্ডাৰ ফলত উৎপত্তি হৈছিল। ইয়াত যোৱাৰ পিছত বেলেগ ধৰণৰ অনুভৱ হয়। এনেকুৱা লাগে যে কিবা বেলেগ দুনিয়াতহে আহিছা। সঁচাকৈ ই প্ৰকৃতিৰ বহুতো ডাঙৰ অদ্ভুত কাৰিকৰী হয়। দুঃসাহসিকতাৰ চখ থকাসকলে এই নাজাৰাৰ আনন্দ ল'বলৈ গৈ থাকে। নাম্বাৰ 1, সালাৰ দে uyuni। ই প্ৰকৃতিৰ অদ্ভুত ঠাই হয়। ইয়াক এনেকুৱা লাগে যে এই ঠাইখন পৃথিৱীৰ হয়নে নহয়। ইয়াত যোৱাৰ পিছত নিশ্চিত যে আপুনি সকলো দুখ পাহৰি যাব। এই ঠাইখনৰ উৎপত্তি এনেকৈ হয় যে এটা পুৰণি নদ শুকাই গ'ল। শুকাৰ পিছত এই ঠাইখন দুনিয়াৰ সকলোতকৈ ডাঙৰ নিমখৰ ভাণ্ডাৰ হ'ল, যাৰ ফলত ইয়াৰ মাটি আইনাৰ দৰে হৈ গৈছিল। ইয়াক দেখাৰ পিছত এনেকুৱা লাগে যে আকাশখন মাটিৰ সৈতে সমান হৈ গৈছে। এই ঠাইখন 10,582 কিলোমিটাৰ বৰ্গকাৰে আগুৰি আছে। বন্ধুসকল, ইয়াৰ ভিতৰত কোনখন ঠাই বেছি ভাল লাগিছে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।